खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर'। दिनै रायमना हाग्रामानि रायमना नब्लाङाव रायमना गल्डेन लांगुर इक'टुरिज्म ससाइटिनि बानजायनायाव सिखाव फलानफोरनि हाथियार गथायनाय हाबाफारि जायो। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लादोंमोन। क'क्राझार जिल्लानि रायमना हादरारि हाग्रामायाव गोबां बोसोरनिफ्रायनो सिखाव फलान खालामबोनानै हाग्रानि जिब जुनार फालांगि खालामनाय सा 58 सिखाव फलानफोरा गावसिनि दाय मावनायखौ मोनदांनानै बिटिआरनि हाग्रा बिफाननि खाथियाव हाथियार गथायो। हाथियार गथानाय सिखाव फलानफोरखौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गांफा गांफा आर'नाइ गानहोनानै बरायो आरो साफ्रोमनोबो बिटिआर खुंथायनि फारसेनिफ्राय अनसुंथाइ महरै 50,000 रांनि चेक होयो। लोगोसे 1,20,000 रांनि IBS बिथांखि होनायजों लोगोसे 10 दाननि गेजेरजों गावनि आथिङाव गसंथानो हानायनि राहा खालामगोन होननानैबो प्रमद बर' बिथाङा बुङो। बिटिआरनि गाहाय प्रमद बर' बिथांजों बे सिखाव फलाननि हाथियार गथायनाय हाबाफारियाव बाहागो लाबावदोंमोन मावफुं सोद्रोमा अरुप कुमार दे आरो उइलियाम हाजदाया। এটা আমার কারণে বহুত ডাঙর এটা সাফল্য কি আজি ওয়ার্ল্ড জিরো রাইনো ডে এই দিনত আমার রায়মানা অঞ্চলৰ প্ৰায় 58 জন চোৰাং চিকাৰী আজি অস্ত্ৰ শস্ত্ৰ জমা দিছে, তেখেতসকলে সাৰেণ্ডাৰ কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু ৰায়মানা নেশ্যনেল পাৰ্ক যোৱা এনভাইৰনমেণ্ট ডে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে আৰু ইয়াৰ পৰাই আমাৰ এই অঞ্চলৰ ৰাইজে যথেষ্ট আনন্দিত হৈছে আৰু চোৰাং চিকাৰীসকলেও ৰায়মানা নেশ্যনেল পাৰ্কটো আমাৰ এটা ইক'টুৰিজিম স্পট হ'ব লাগে সেইটো বিচাৰে আৰু তেখেতসকলৰ যিটো জীৱিকাৰ কাৰণে যেহেতু নেশ্যনেল পাৰ্ক হ'ল তেখেতসকলে ইয়াত চিকাৰ কৰিব নোৱাৰে নিবিচাৰে, ইয়াত তেখেতসকলে মূল খুঁটিলৈ আহিল আৰু এতিয়া তেখেতসকলৰ জীৱিকাৰ কাৰণে আমি কিছুমান পদক্ষেপ লৈছোঁ। আজি আমি তেখেতসকলক 50,000 কৰি চেক দিয়াৰ এটা পলিচি আমি লৈছোঁ আৰু ইয়াৰ পিছত IBS স্কিমৰ দ্বাৰা 1,20,000 কৰি আমি তেখেতসকলক স্কিম দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু তেখেতসকলৰ যিটো গৃহিণী হ'ব ৱাইফ তেখেতসকলক মানে আমি 2টা হেণ্ডলুম ক্লাষ্টাৰ ইয়াতে বনাই দিব বিচাৰিছোঁ অতি শীঘ্ৰে আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ পৰিয়ালবৰ্গ খুব ভালকৈ চলিব পাৰিব। যিখিনি আৰু চিকাৰী আমাৰ মানাস ৰায়মানা বা বিভিন্ন ওৰাং অভয়াৰণ্যবিলাকত বা ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকত চিকাৰ কৰি আছে, মই তেখেতসকলকো আহ্বান কৰিছোঁ যে আজি যিটো চিকাৰ কৰা বৃত্তি সেইটো আমাৰ সমাজৰ কাৰণে ভাল নহয়, সংস্থাপন দিবলৈ বিচাৰিছোঁ আৰু যিখিনি আমাৰ চোৰাং চিকাৰী আজিলৈকে আছে মই তেখেতসকলকো আহ্বান কৰিছোঁ যে আপোনালোকৰ জীৱিকা যিটো আছে ইয়াৰ কাৰণে আমি বিটিআৰ চৰকাৰে সম্পূৰ্ণভাৱে দায়িত্ব লৈছোঁ। আপোনালোকে ওলাই আহক আৰু তেনেকুৱা আজিৰ সময়ত তেনেকুৱা চোৰাং চিকাৰী কৰি আপোনালোকে যিটো কাম কৰি আছে সেইটো এটা ছাইডতো বহুত ডাঙৰ ক্ৰাইমে হয়, এইটো এটা আইনগতভাৱে দণ্ডনীয়, এইটো চবেই জানে। আনপিনেদি আজিৰ সময়ত সমাজৰ মানুহবিলাক এইবিলাক ভাল নাপায়। চ' এতিয়া ৱাইল্ড লাইফটো আমাৰ কাৰণে বহুত ডাঙৰ এটা প্ৰপাৰ্টি হয়, ৱাইল্ড লাইফটো আমি বাচাব লাগিব, নেশ্যনেল পাৰ্কটো আমি বাচাব লাগিব, তেতিয়াহে আমাৰ জলবায়ুটো ঠিকে থাকিব। ইয়াৰ লগে লগে এইবিলাক অঞ্চলবিলাক এতিয়া আমাৰ কাৰণে ডাঙৰ ডাঙৰ টুৰিষ্ট স্পট এটা আমাৰ হ'ব পাৰে আৰু এতিয়া আমাক ঈশ্বৰে ইমান ডাঙৰ এটা বৰদান দিছে কি আমি বহুত নেচাৰৰ মাজত আছোঁ, তো সেইটো আমি চবেই বুজি পাব লাগিব। তো সেইকাৰণে আজি যিসকলে ইয়াত চাৰেণ্ডাৰ কৰিলে মই তেখেতসকলক আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সেইটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে ডাঙৰ সাফল্য, আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ কাৰণে ডাঙৰ সাফল্য আৰু যিসকল যুৱকসকলে ইয়াত ইনিচিয়েটিভ লৈছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। গতিকে আমি আহ্বান কৰিছোঁ যে তেখেতসকলে এইটো বন্ধ কৰিব লাগে। যিসকলে গছ খৰি কাটি খাই আছে তেখেতসকলৰ জীৱিকাৰ কাৰণে আমি চিন্তা কৰি আছোঁ আৰু তেখেতসকলে এই যে ডিফৰেষ্টেশ্যন গছ কাটা সেইটো বাদ দিব লাগে আৰু তেখেতসকলৰ কাৰণে আমি অল্টাৰনেটিভ জীৱিকাৰ কাৰণে ইতিমধ্যে আমি হয়তো অহা 2 এমাহৰ ভিতৰতে কিছুমান আঁচনি ইয়াত লৈ আহিম আৰু এই আঁচনিৰ দ্বাৰা তেখেতসকলক আমি জীৱিকাৰ উপায় বনাই দিম। আমাৰ প্ৰকৃতিটো জীয়াই ৰখাৰ স্বাৰ্থত, আমাৰ মাদাৰ আৰ্থটো জীয়াই ৰখাৰ স্বাৰ্থত তেখেতসকলে যাতে ডিফৰেষ্টেশ্যন কামটো বাদ দিয়ে, গছ কটাটো বাদ দিয়ে মই অনুৰোধ কৰিছোঁ।